Dear guys, how are you? আজি মই আপোনাৰ লগত কথা পাতিম কেনেকৈ পঢ়া শুনাত মন বহাব। পঢ়া শুনা কৰাত ইচ্ছা নাযায়, কেনেকৈ পঢ়া শুনা কৰিবলৈ আপুনি মন কৰিব। আৰু একেবাৰে আপুনি এইটো টিপছ জানি ল'লে পঢ়া শুনা আপোনাৰ তাত একেবাৰে ইজি হৈ যাব। জাষ্ট এইটো ভিডিঅ' চাওক, স্কিপ নকৰি কিনে চাই থাকক, শেষলৈকে মই সকলো কথা কৈ আছোঁ। পঢ়াৰ কাৰণে আপুনি কি কৰিব? প্ৰথমতে আপুনি চেয়াৰ টেবুল লৈ পঢ়িব, যিটো ৰুমত টেম্পাৰেচাৰ ঠিক থাকে, বেছি নয়েজ নাই, হাল্লা চিল্লা নহয়, সেনেকুৱা এটা ৰুমত যাওক। আৰু আপুনি তাতে কি কৰিব, ভালদৰে চেয়াৰ টেবুল লৈ পঢ়াৰ চেষ্টা কৰিব। আৰু কি আপুনি এটা টাৰ্গেট ল'ব, মই 2 মিনিট পঢ়িম, জাষ্ট 2 মিনিট পঢ়িম। জাষ্ট আপুনি পঢ়াটো ষ্টাৰ্ট কৰিব লাগিব। জাষ্ট আপুনি ভাবিব লাগিব মই 2 লাইন পঢ়িম, 2 লাইন লিখিম। আৰু তাৰপিছত আপুনি ভাবিব লাগিব যে মই একো কামে এৰি নথওঁ, মই কমপ্লিট এটা আপোনাৰ ভিতৰত আনকমপ্লিট একো নাৰাখিব, কমপ্লিট ৰাখিব, যে মই সকলো কাম কমপ্লিট কৰোঁ। এটা চেলেঞ্জ কৰিব। যেতিয়া আপুনি অকণমান পঢ়িব, এইটো কথা ভাবি ল'ব, অকণমান মই পঢ়িম, সেইটো জাষ্ট ষ্টাৰ্ট যেতিয়া কৰিব, তেতিয়া আপুনি কি হ'ব, আপোনাৰ ব্ৰেইনত এটাই কাম হয়, পঢ়াত বহিব লাগে। আমি পঢ়াত যেতিয়া বহিব নাযাওঁ, আমি জাষ্ট ষ্টাৰ্টটো কৰাৰ কাৰণে আমাৰ আজি নহয় কালি, এতিয়া নহয় পিছত, সেই পিছৰ সময়টো উভতাই নাহে, আজি নহয় কালিটো উভতাই নাহে। জাষ্ট আমি ষ্টাৰ্ট নকৰাৰ কাৰণে আমাৰ ঘণ্টাকে ঘণ্টা, দিনকে দিন টাইমটো পাৰ হৈ যায়। সেইকাৰণে আপুনি ষ্টাৰ্ট কৰিব শিকিব লাগিব। মই নিজে প্ৰমাণ কৰি চাইছোঁ। আপুনি যদি লিখে, সদায় যদি লিখাৰ চেষ্টা কৰে, জাষ্ট আপুনি থিংকিংটো ৰাখক, মই 2 মিনিটৰ কাৰণে পঢ়িবলৈ যাম। 2 মিনিটৰ কাৰণে পঢ়িবলৈ যোৱাৰ আগতে আপুনি কি কৰিব, যেতিয়া আপুনি পঢ়াত বহিব, বহাটোৱে আপোনাৰ মেইন। বহাৰ পিছতে অট'মেটিক আপোনাৰ মন লাগি যাব পঢ়াতে, তেতিয়া কিন্তু উঠি আহিব মন নাযায়। জাষ্ট আমাৰ চাইক'লজিকেল প্ৰব্লেমটো কি হ'ল, আমি পঢ়িব নাযাওঁ, লিখিব নাযাওঁ, 2 লাইন লিখিম বুলি কৈ কিনে আপুনি যাওক। তাৰপিছত আপুনি এক পেজ লিখিলে আৰু আধা পেজ লিখিলে, আপুনি ভাবক মই আৰু আধা পেজ কিবা কিবি লিখি থওঁ, মই এটা পেজ পূৰ্ণ কৰি দিম। কেতিয়াবা হৈ যায়, এখন ন' প্ৰব্লেম, কেতিয়াবা আধা হৈ গ'ল, ন' প্ৰব্লেম, কিন্তু বেছিভাগ সময় আপুনি কমপ্লিটটো চেষ্টা কৰিব। সেইকাৰণে মই কওঁ, এটা টাৰ্গেট লওক, বা আধা ঘণ্টা পঢ়িম, তাৰপিছত মই 5 মিনিট, 10 মিনিট, 7 মিনিট এটা ব্ৰেক ল'ম, তাৰপিছত মই আৰু আধা ঘণ্টা 40 মিনিট পঢ়িম, আৰু এটা টাইম ল'ম। এনেকৈ যদি পঢ়ে, আপোনাৰ মনে এটা টাৰ্গেট ল'ব। আৰু এইখিনি সময়ত মই একো নকৰোঁ, মোবাইল নেটিপো, মই ফোন নকৰোঁ, আধা ঘণ্টা জাষ্ট মই পঢ়িম। তাৰপিছত মই কি কৰিম, আৰু 5 মিনিট 10 মিনিট মই মোবাইল চলাম, কিবা কিবি কৰিম, লেপটপ চলাম, কিবা কিবি কৰিম। এইটো থিংকিং ৰাখক। যেতিয়া আপুনি মাথাত টাৰ্গেটটো আহি যাব যে মই 5 মিনিট ৰেষ্ট পাম, তেতিয়া আপুনি কিন্তু ভালদৰে পঢ়িব মন পাব। আৰু এটা টাৰ্গেট যেতিয়া আপুনি ছেট কৰি ল'ব নিজে, সেইটো কামত কিন্তু আপুনি ভালদৰে মন বহাব পাৰিব। সেইকাৰণে আপুনি এটা কাম কৰক, ভালদৰে মন বহাৰ কাৰণে আপুনি তাতে কিবা এটা টাৰ্গেট লৈ লওক, আধা ঘণ্টা বা 5 মিনিট। যেতিয়া আপোনাৰ মনত টাৰ্গেটটো বহি যাব, তেতিয়া কিন্তু ভালদৰে আপুনি পঢ়িবলৈ পাৰিব। সেইকাৰণে আপুনি পঢ়া শুনাত মন বহাৰ কাৰণে সদায় পঢ়ক আৰু লিখক। আপুনি এটা টাৰ্গেট লওক, জাষ্ট মই পঢ়িব লাগে। এনেকৈ জাষ্ট যেতিয়া কিতাপটো লৈ বহিব, তেতিয়া কিন্তু আপুনি মনটো বহি যাব, অট'মেটিকলি আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ যাব। সেইকাৰণে মই আপোনাক ক'বলৈ বিচাৰোঁ। আৰু পঢ়া শুনাৰ সময়ত আপুনি খোৱা বস্তু কিবা এটা খাব পাৰে, 5 মিনিট যে পাব, সেইটো আপুনি চকলেট খাব পাৰে, কিবা ৰুটি খাব পাৰে, কিন্তু তেলত ভাজা সিমান এটা বস্তু নাখাব। সেইবিলাক খালে আপুনি টোপনি আহি যাব পাৰে। আৰু পঢ়া শুনাৰ ফাকে সেইখিনি সময়ত আপুনি যিখিনি আধা ঘণ্টা পঢ়িলে, 10 মিনিট বা 8 মিনিট এটা ৰেষ্ট পালে, সেইখিনি সময়ত আপুনি এক্সাৰচাইজ কৰিব পাৰে, আৰু আপুনি গেমছ খেলিব পাৰে। সেইখিনি সময়ত আপুনি অলপ ৰেষ্ট ল'ব পাৰে। কিন্তু এনেকৈ যদি এইটো নিয়মত যদি আপুনি পঢ়ে, মই আশা কৰোঁ আপুনি ভালদৰে পঢ়া শুনা কৰিব পাৰিব। আৰু এইটো ছিষ্টেমত পঢ়ি কিনে আপুনি উপকৃত হ'লে, আপুনি ভিডিঅ'টোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকৈ যদি আৰু ভিডিঅ' বনাওঁ, আপুনি ছাবস্ক্ৰাইব কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' আপোনাৰ মটিভেশ্যনেল ভিডিঅ' যদি আপুনি আৰু চাবলৈ বিচাৰে, তেনেহ'লে মোক কমেণ্টছ কৰি জনাব। আৰু মই কিন্তু এনেকুৱা ভিডিঅ' বনাই থাকোঁ, ইংলিছ মটিভেশ্যনেল ভিডিঅ', ইংলিছ স্পিকাৰ হাউ টু লাৰ্ণ ইংলিছ স্পিকিং, কেনেকৈ আপুনি ইংলিছ স্পিকাৰ হ'ব পাৰিব, সেইবিলাক কথা মই কৈ থাকোঁ। আৰু সেইবিলাক মই শিকাই থাকোঁ। বিশেষকৈ মই ইংলিছ স্পিকিংটো শিকাই থাকোঁ, আৰু মই নিজে ইংলিছ স্পিকিংটো প্ৰেক্টিছ কৰি থাকোঁ। আপুনি যদি ভিডিঅ'টো চাই ভাল লাগিলে, এইটো চেনেলৰ ভিডিঅ'বিলাক আপুনি চাই থাকিব। আশা কৰোঁ আপুনি বহুত আপোনাৰ লাইফৰ গেট আপ চেঞ্জ কৰিব পাৰিব। থেংক ইউ ছ' মাছ ফৰ